আজি আমি 75th ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ডেট উপলক্ষে ওদালগুৰি ডেপুটি কমিশনাৰৰ ওচৰত আহি মেমৰেণ্ডাম আমি সাবমিশন কৰিছোঁ। সেই ওদালগুৰি ডেপুটি কমিশনাৰ থ্ৰুৰে আসাম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ লগতে অসমৰ ADGP ডাঙৰীয়া তেখেতলৈ আমি মেমৰেণ্ডাম সাবমিট কৰিছোঁ। আৰু সেই মেমৰেণ্ডামত লিখা হৈছে যে NDBৰ ফাউণ্ডাৰ চেয়াৰমেন ৰঞ্জন দৈমাৰী যোনে নেকি বড়ো শান্তিৰ চুক্তিত এজন চুক্তিকাৰী তেখেতক অতি সোনকালে জেলৰ পৰা মুকলি কৰি দিব লাগে। লগতে আমাৰ প্ৰাক্তন NDB সকলৰ যিমানখিনি কেছ আছে সেই কেছবোৰ অতি সোনকালে ডিজলভ হ'ব লাগে। আমাৰ ওপৰত জেনেৰেল এমনেষ্টি দিব লাগে। সেইটো দাখিল কৰি আমি মেমৰেণ্ডাম সাবমিট কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ সেই মেমৰেণ্ডামখনক অসম চৰকাৰ আৰু ভাৰত চৰকাৰে সন্মান জনাই আমাৰ দাবীখন পৰিপূৰ্ণ কৰিব। আহি থকা দিনত আমিও যেন ভাৰতৰ নাগৰিক হিচাপে সেই স্বাধীনতা দিৱসক আমিও যেন পালন কৰিব পাৰোঁ বা আমিও যেন ভাৰতৰ নাগৰিক হিচাপে এই ভাৰতবৰ্ষৰ আণ্ডাৰত থকা অসমত যেন জীয়াই থাকিব পাৰোঁ শান্তিভাৱে। সেইটোকে আমি অনুৰোধ কৰিছোঁ। আৰু আহি থকা দিনত যদি আসাম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ দাবীক যদি অতি সোনকালে ফুলফিল কৰি নিদিয়ে তো আহি থকা দিনত হয়তো আমি চৰকাৰৰ বিৰোধী আন্দোলন কৰিবলৈ বাধ্য হ'ম। সেইটোকে আমি কামনা কৰিছোঁ আৰু আমাৰ দাবীখন ফুলফিল কৰিব বুলি আসাম চৰকাৰ আৰু ভাৰত চৰকাৰত আমি আশা কৰিলোঁ।